যোৱাকালি যিটো এটা চাঞ্চল্যকৰ ঘটনা সৃষ্টি হৈছে যে ৰহাৰ জয়ন্ত বৰুৱা নামৰ ব্যক্তিজনৰ ৰাহুল ৰংপি নামৰ ল'ৰাজন মৃতদেহ উদ্ধাৰ হৈছে। কি ক'ব আচলতে কাৰ্বি ব্যক্তি হিচাপে মই বহুত নিজকে দুখ পাইছোঁ। আৰু আমি আজি ইয়াত আহিছোঁ আমাৰ ৰহা থানাত। তো আমি ইয়াত FIR এটা আমি দিছোঁ। আমি মানে আমাৰ এইটো যোনটো মানে ইনচিডেণ্ট যিটো ডেড বডি এইটো যিটো ডেড হৈছে তাৰ মানে বিগ ব্ৰাদাৰ হয়। তো তাৰ নামতে আমি FIR দিয়া হৈছে। তো FIR দিয়াটো এইটোৱে মানে আমি টোটেলি ছাছপেক্ট কৰিছোঁ। আমি এইটো টোটেলি মাৰ্ডাৰ, আমি ফুললি আমি এইটো ছাছপেক্ট কৰিছোঁ মাৰ্ডাৰ হয়। কিন্তু তাৰপিছত বায়েকে নিজে ৰছী কাটিছোঁ বুলি কৈছে আৰু সেইখিনি সময়ত ঘৰৰ মালিকো নাছিলে। কেনেকৈ হত্যা বুলি আপোনালোকে সন্দেহ কৰিছে? কোনে হত্যা কৰা বুলি সন্দেহ কৰিছে? যিহেতু বায়েকে ষ্টেটমেণ্ট দিছে যে মই ৰছী কাটিছোঁ, তাক বিচাৰি পোৱা নাছিলোঁ, সেই ক্ষেত্ৰত হত্যা বুলি আপোনালোকে কেনেকৈ সন্দেহ কৰিছে? সেইটো আমি কাৰণ এই ছোৱালীজনী তাইও ইমান বয়স হোৱা নাই আৰু সেইটো ক্ষেত্ৰত মানে সঠিক কথা মানে সি ক'ব পৰা নাই আৰু ভিতৰুৱা কথা আছে মানে আমি পূৰা ছাছপেক্ট কৰিছোঁ। তাইকো মানে কিবা ভিতৰুৱা কথা মানে ক'ব অলপ মানে হেৰি কৰি স্থগিত কৰাৰ কাৰণে সিহঁতে কিবা কৰিছে চাগে, আমি এইটো ছাছপেক্ট কৰিছোঁ। আৰু যিটো জয়ন্ত বৰুৱা তেখেতৰ মানে চিক্ৰেচি মানে এই যিটো ডেথ হৈছে, যিটো মানে মৰিছে, সি কিবা এটা জানিছে চাগে মানে আমি মানে ছাছপেক্ট কৰিছোঁ। তো সেই মানে চিক্ৰেচি জনাত মানে মেবি সেইটো কাৰণে মাৰ্ডাৰ কৰিব পাৰে। সেই সময়ত ঘৰত মানুহ নাছিলে বুলিও কৈছে। হয়, সেই সময় মানে কি কয় মানে টাইম টেবুলটো মানে আমি ধৰিব পৰা নাই। তাইজনী কৈছে মানে যোৱাৰ নগাঁও গৈছিলোঁ বোলে না, নগাঁও যোৱাৰ আগতে মানে ল'ৰাটো নাই আৰু কিছুমান কৈছে মানে নগাঁও নোযোৱাৰ আগতে ইয়াতে আছে। মানে কনফিউজন মানে কথা ছোৱালীজনী মন্তব্যত খেলি মেলি আছে। সেইটোৰ ওপৰতে আমি মানে ফুল্লি মানে আমি ছাছপেক্ট কৰিছোঁ এইটো মাৰ্ডাৰ। তো আমি প্ৰপাৰ ইনভেষ্টিগেশ্যন আমাক লাগে আৰু আমি অতি সোনকালে আমাক মানে ন্যায় লাগে, মানে জাষ্টিছটো লাগে আৰু সেইটোৱে আৰু।